ৰাতিপুৱালে সৰস্বতী পূজা যাবই লাগিল তই ৰেডি হৈয়ে আহিলি ইমান দিন 9টা বজাত উঠিছিলো গা ধুবলৈ লেঠা নাই আজি এইটো কলেজ ইউনিফৰ্মত একদম চকচকীয়া লাগিছে পূজা খাব লাগে বাইকত ঘূৰিব লাগে ছোৱালী পঢ়াব লাগে নাম্বাৰ খুজিব লাগে আৰু ইউনিফৰ্মত কোনে ল'ব দিব ৰে তো হয় আমি সৰস্বতী পূজা কিয় পাতছো আমি সৰস্বতী আমাক বিদ্যাধন দিয়াৰ কাৰণে আমি সৰস্বতী পূজা পাতছো আমিতো এই ফেশ্বনছৰ কাৰণে সৰস্বতী পূজা পতা নাই কাই কি পিন্ধি আহিছে কাই কি কৰি আহিছে আমিতো সেইকাৰণে সৰস্বতী পূজা পতা নাই এয়া কৰি আমি দুইখন মানুহক নাইবা বেলেগ মানুহক কিয় আমি দুখ দিওঁ কোনোবাই পিন্ধছি পাৰছি কোনোবাই পিন্ধা নাই পাৰা নাই সেইটো আমাৰতো উদ্দেশ্য হ'ব নালাগে যে ময়ো কলেজ ইউনিফৰ্মতে আহিছোঁ কাৰণ মই পূজা কৰিব আহিছোঁ কোনোবাই যদি কিবা কয় সেইটো মই কোনো গুৰুত্ব নিদিওঁ মানসিকতা ইটা লৈ লাভ নাই আৰু আমি চেঞ্জ হ'ব লাগে আমি পৰিৱৰ্তন হ'ব লাগে আমাৰ মনকেইটাখন পৰিৱৰ্তন হ'ব লাগে হয় মই এই ড্ৰেছ চেঞ্জ কৰি আহোঁ আৰু কলেজ ইউনিফৰ্মতে আজি পূজা কৰিম